হেল্ল' গাইজ, আপোনালোকৰ মাজলৈ এটা আজি মই ধুনীয়া নিমকি ৰেচিপি লৈ আহিছোঁ চাহৰ লগত খাব পৰাকৈ। ইয়াতে এতিয়া মই একাপ ময়দা লৈছোঁ। ময়দাখিনি হাতেৰে ধুনীয়াকৈ অকণমান মোহাৰি ল'ব যাতে গোটা গোটা ভাৱটো ৰখি নাযায়। ইয়াতে এতিয়া মই সোৱাদ অনুসৰি নিমখ লৈছোঁ। নিমখটো মই ইয়াতে এচামুচ আৰু অকণমান নিমখ লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ মতে ল'ব। ইয়াতে মই জিৰা লৈছোঁ, আপোনালোকে কালজিৰা ব্যৱহাৰ কৰিব পাৰে। ইয়াতে এতিয়া মই আধা কাপ ৰিফাইন তেল লৈছোঁ। ৰিফাইন তেলখিনি অকণমান তলিতে ৰাখি দিব, গোটেইখিনি দি নিদিব, দেখিছেনে? ৰিফাইন তেলখিনি আৰু ময়দাখিনি ধুনীয়াকৈ হাতেৰে মোহাৰি মিক্স কৰিব। এনেকৈ মিক্স কৰিব। মিক্স কৰাৰ পাছত এনেকৈ হাতেৰে লাডুটা সৰুকৈ বনাই চাব। যদি এনেকৈ লাডুটো ৰখি যায়, নাভাঙি এনেকৈ ৰখি যায়, গম পাব নিমকিটা আপোনালোকৰ ধুনীয়া হ'ব আৰু আপোনালোকৰ খৰচাটো পাৰফেক্ট হৈছে। দেখিছেনে? মোৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া সেইবাবে ইয়াতে মই একাপ পানী লৈছোঁ। পানীখিনি একেবাৰে গোটেইখিনি দি নিদিব, অলপ অলপকৈ যিদৰে আমি আটা খচোঁ ৰুটি বনাবলৈ, ঠিক একেই তেনেকৈ ল'ব। মনত ৰাখিব কথাটো যে যিদৰে আমি আটা খচোঁ তাতকৈ কোমল কৰিম ডোটো। এইদৰে যিমান পাৰে সিমান খচিব, তেতিয়া ভাল হয়। এতিয়া আমি এনেকৈ দেখিছেনে? এতিয়া 10-15 মিনিটৰ ভাৱে এনেকৈ ঢাকি ৰাখি দিম ডোটো। তেতিয়া আৰু কোমল হৈ উঠিব, নিমকিখিনি ভাল হ'ব তেতিয়া। এতিয়া দেখিছেনে মোৰ 10 মিনিট হৈ গ'ল আৰু আটা ডোটো চাব পাৰে, ময়দাৰ ডোটো কিমান ধুনীয়া কোমল হৈ গৈছে। অকণমান চিঙি মই এনেকৈ লাডু কৰি ধুনীয়াকৈ বেলি ল'ম। আমি যিদৰে ৰুটি বেলোঁ তেনেকৈয়ে বেলিব, কিন্তু ৰুটি বেলাতকৈ পাতলকৈ বেলিব আৰু নহ'লে নিমকিটো বেছি শকত হ'ব, খাবলৈ বেয়া লাগিব। দেখিছেনে? এনেদৰে কাটি ল'ব আৰু এতিয়া আমাৰ মচমচীয়া নিমকি ৰেডি হৈ গ'ল। যদি ভাল পালে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।